হাই ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। প্ৰথমে ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ফ্ৰেন্ডছ আপোনালোকৰ মাজলৈ যিটো ৰেচিপি লৈ আহিছোঁ সেই ৰেচিপিটো ভেন্দিৰ হয়, আৰু এই ভেন্দিৰ ৰেচিপিটো বেয়া পোৱা মানুহেও খাবলৈ ভাল পোৱা হৈ যাব। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। এয়া চাওকচোন, মই ভেন্দি লৈছোঁ। ঠিক এনেকুৱা চাইজৰ ভেন্দি কেইটামান ল'ব। মনত ৰাখিব ফ্ৰেন্ড, এনেকুৱা চাইজৰ ভেন্দি ল'লে খুব ভাল হয়। মোৰ নাছিলে বাবে মই ডাঙৰ ভেন্দি কেইটাকো দুফালকৈ এনেদৰে কাটি লৈছোঁ, আৰু লগতে লৈছোঁ মগজ। এই মগজখিনি মই তিয়াই থৈ দিছিলোঁ, আৰু এতিয়া ধুই পেলাই বাতি এটাত ওলাই ল'লোঁ। আৰু লৈছোঁ বিলাহী এটা নহয় দেই, দুটা বিলাহী লৈছোঁ। দুটা বিলাহী দিলে চব্জিখন খাবলৈ বৰ টেষ্ট হয়। এয়া চাওকচোন, এনেদৰে বিলাহী কাটিছোঁ, আৰু সৰু আলু এটা কাটি লৈছোঁ। লগতে আদা নহৰুও চেলাই লৈছোঁ। এয়া কেৰাহীটো তেল গৰম হ'ব দিছোঁ, তেল অকণমান সৰহকৈ দিছোঁ। এতিয়া ভেন্দিখিনি ভালদৰে আগতে ভাজি ল'ম। ৰংচঙীয়াকৈ ভাজিব ফ্ৰেণ্ড, যেনেকৈ আমি মাছ ফ্ৰাই কৰোঁ ঠিক তেনেদৰে ৰংচঙীয়াকৈ ভেন্দিখিনি ভাজি ল'ব। ফ্ৰেণ্ডছ, এই ৰেচিপিটো খাবলৈ খুব টেষ্টি হয়। আপোনালোকে ঘৰত এবাৰ বনাই খাই চাবচোন। যিসকলে ভেন্দি খাই বেয়া পায় তেওঁলোকেও ভেন্দি খাবলৈ খুব ভাল পোৱা হ'ব। আৰু এয়া চাওকচোন, মই নিমখ হালধি জোখমতে অকণমান দি ল'লোঁ। ভেন্দিবোৰ সৰু সৰু একে চাইজৰ হ'লে দেখিবলৈ খুব ধুনীয়া হয়। আজি আমাৰ নাছিলে বাবে মই ডাঙৰ ভেন্দিকে দুফালকৈ কাটি লৈছিলোঁ। আপোনালোকে পাৰিলে সৰু ভেন্দি ব্যৱহাৰ কৰিব, দেখিবলৈ ইমান ধুনীয়া হয়। এয়া চাওকচোন, আনটোফালে মই মিক্সি জাৰটোতে আদা নহৰু জলকীয়া পিঁয়াজ অকণ আৰু মগজখিনি ভালদৰে পিচি লৈছোঁ। আৰু এইখিনি কৰোঁতে সেইফালে মোৰ ভেন্দি হ'লে ইমান ধুনীয়া ৰংচঙীয়া হৈছে। এতিয়া গেছটো অফ কৰি দিওঁ, এইখিনি নমাই থ'ব হৈছে। এয়া চাওকচোন ফ্ৰেণ্ডছ, দেখিবলৈ ইমান ধুনীয়া হৈছে। খাওঁ খাওঁ লাগিছেনে? খাব ৰ'ব, আৰু আছে প্ৰচেছ, সেইখিনি কৰি লওঁ। এয়া যে ভেন্দিখিনি ভাজিছিলোঁ, তেল অকণ ৰৈ গৈছে ন, সেইখিনিতে যে এটা আলু কাটিছিলোঁ, সেই আলুখিনিও এনেদৰে ৰংচঙীয়াকৈ ভাজি ল'লোঁ। আলুখিনিও ভজা হ'ল, আৰু এইখিনি আকৌ তেল ৰৈ গ'ল নহয়, সেইখিনি তেলতে এতিয়া এটা ইয়াতে পিঁয়াজ কাটি দিলোঁ, আৰু আদা নহৰু যে পিচিছিলোঁ সেইখিনিও ইয়াতে দি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। আদা নহৰু জলকীয়াৰ পেষ্টখিনি ভজা হোৱাৰ পিছত মই ইয়াতে পিচি লোৱা মগজখিনিও দি দিলোঁ। সেইখিনিও এতিয়া একেলগে ইয়াৰ লগত ভাজি লৈছোঁ। ভালদৰে ভাজিব ফ্ৰেণ্ড, যেতিয়ালৈকে ইয়াৰ ভজাৰ ধুনীয়া এটা চেণ্ট নোলায় তেতিয়ালৈকে ভাজি থাকিব। লগতে নিমখ হালধিখিনিও জোখমতে দি ল'ব। এইখিনি চাওকচোন, ধুনীয়াকৈ ভজা হৈছে। এতিয়া যে কাটি থৈছিলোঁ বিলাহী দুটা, সেই দুটাও ইয়াতে দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে বিলাহীখিনি পিচি পেলাইও দিব পাৰে। মই আজি এনেদৰে কাটিয়ে দিলোঁ। আৰু যে বাতিটোত মগজ আছিলে, সেইখিনি বাতিটো মই ধুই পেলাই অকণমান পানী ছটিয়াই দিছোঁ, কাৰণ তলত লাগিব ধৰিছিলে, সেয়েহে অকণমান পানী ছটিয়াই দিছোঁ। চাওকচোন ফ্ৰেণ্ডছ, এইখিনি কি ধুনীয়াকৈ ভজা হৈছে। আৰু যে ভাজি থৈছিলোঁ আলুখিনি, সেইখিনি ইয়াতে দি দিলোঁ। ইমান ধুনীয়া চেণ্ট ওলাইছে নহয় ফ্ৰেণ্ডছ, খাওঁ খাওঁ লাগিয়ে গ'ল মোৰ। এইখিনি ভজা হৈছে ফ্ৰেণ্ডছ। এতিয়া ইয়াতে মই গৰম পানী দি দিছোঁ। আপোনালোকে ঠাণ্ডা পানী দিলেও হ'ব, মোৰ গৰম পানী আছিল বাবে গৰম পানীকে দি দিলোঁ। পানী বেছি দিব নালাগে ফ্ৰেণ্ডছ, অকণমান দিলেই হ'ব, কাৰণ ভেন্দিখিনি আমি ভাজিয়ে লৈছোঁ নহয়। বেছি পানী দিলে ভেন্দিখিনি সিজি যাব আৰু বিজল বিজল হ'ব, গতিকে পানী বেছি নিদিব। গ্ৰেভিখিনি অকণমান উতলি গ'লে ইয়াতে ভেন্দিখিনি দি দিলেই হ'ল। মনত ৰাখিব ফ্ৰেণ্ডছ, যেতিয়ালৈকে গ্ৰেভিখিনি উতলি নাহে তেতিয়ালৈকে ভেন্দি নিদিব। উতলি অহাৰ পিছতে আমি যেনেকৈ মাছ পেলাই দিওঁ চব্জিত, ঠিক তেনেদৰে ভেন্দিখিনি পেলাই দিব। এয়া চাওকচোন, হ'বৰ হ'লেই বেছি টাইম নালাগে বনাওঁতে, অকণমান সময়তে হৈ যায় ধুনীয়া ৰেচিপি এটা। আপোনালোকে এনেদৰে নিশ্চয় ট্ৰাই কৰিব দেই ফ্ৰেণ্ডছ। মোৰতো ৰেচিপি হ'বৰ হ'লে আপোনালোকে ভিডিঅ'টোত লাইক কৰিলে নাই? এতিয়া এটা লাইক কৰকচোন, আৰু লগতে কমেণ্ট কৰি জনাওক আজিৰ ৰেচিপিটো কেনেকুৱা পালে। লগতে নিউ ভিউজসকলেও ছাবস্ক্ৰাইব কৰি দিয়ক, আকৌ চেনেলটো আগুৱাই যাব নহয়। এয়া চাওকচোন ফ্ৰেণ্ডছ, ভেন্দি হ'লে এতিয়া মই ভাইটিৰ বাবে ইয়াতে টিফিনত ওলাই দিছোঁ অকণমান, আৰু এইখিনি খাই দেখুৱাওঁ আপোনালোকক ফ্ৰেণ্ডছ। এয়া আছিল মোৰ আজিৰ ভেন্দিৰ মগজ দি বনোৱা ৰেচিপি। এতিয়া চব্জিখিনি এতিয়া খাই দেখুৱাম আপোনালোকক। এইখিনি তাৰে অলপ গ্ৰেভি লৈ লৈছোঁ, এনেকৈ। টেষ্টি হৈছে ফ্ৰেণ্ডছ, বঢ়িয়া হৈছে। ভেন্দিখিনি খাব দেখুৱাওঁ ৰ'ব, কেনেকুৱা হৈছে দেখাই থৈ। চাওক ভেন্দি এনেকৈ যে একো নাই, চাওক
তামাম টেষ্টি হৈছে মজা লাগছে মজা হৈছে আপোনালোকৰ ঘৰত এনেদৰে বনাই খাব আজিলৈ আহিছোঁ পুনৰ আহিম এটা নতুন ৰেচিপি লৈ তেতিয়ালৈ ভাতখিনি মই ফিনিছ কৰোঁ আৰু আপোনালোকৰ পৰা বিদায় মাঙো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব পৰিয়ালবৰ্গ আৰু বন্ধুসকলৰ লগত যাতে এই ৰেচিপিটো সকলোৱে বনাই খাই চাব পাৰে আৰু নিউ ভিউজসকলে এটা ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চেনেলটো আগুৱাই যাব আজিলৈ আহিলোঁ বাই বাই